আজি আমাৰ ঘৰত তেল এটুপিও নাই, সেইকাৰণে ভাবিলোঁ আজি কচুকে বইল কৰি খাওঁ। এই ডাইলগটো এতিয়া বহুত ট্ৰেণ্ডিঙত চলিছে নহয়নে? সেইকাৰণে ভাবিলোঁ আজি আমি কচুকে বইল কৰি খাওঁ। আৰু এনেও কচু বইল কৰি খোৱা যায়েই বাৰু। এতিয়া প্ৰথমতে ভালদৰে কচুখিনি আঁহখিনি গুচাই চাফা কৰি লৈছোঁ। আৰু এনেদৰে কচু বইল খাই বাৰু কোনে কোনে ভাল পায় জনাবলৈ নাপাহৰিব আকৌ দেই। কচুখিনিত 2টা বিলাহীও কাটি দিছোঁ। বিলাহী দিলে খাবলৈ বহুতেই ধুনীয়া হয়। প্ৰথমতে কেৰাহী এটাত অকণমান পানী দি বিলাহীখিনি দি লৈছোঁ। আৰু ভালেই হ'ল, ঘৰতে পকি আছিল কেইটামান কণ বিলাহী, তাকে ছিগি আনি দিলোঁ। আৰু এতিয়া কচুখিনি ভালদৰে দি দিছোঁ। এতিয়া কচুখিনিত কেইফুটামান নহৰু দিছোঁ আৰু কেইটামান কেঁচা জলকীয়া দিছোঁ। জলকীয়া অলপ সৰহকৈ দিলে খাই কিন্তু মজা লাগে। আৰু এতিয়া নিমখ দি দিছোঁ। এতিয়া নিমখ দি ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াৰ কচুখিনি একদম ভাপতে সিজাম, বেছি জুই ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া কাটি লোৱা অকণমান আদা দি দিছোঁ আৰু এতিয়া ঢাকনা মাৰি দিছোঁ। আৰু ঢাকন উঠোৱাৰ পিছত এয়া চাওকচোন, একদম কচু সিজি একদম ৰেডি হৈয়ে গ'ল। আৰু কেৰাহীটোতে অকণমান হেতাৰ খনে দি ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া ওপৰত অকণমান গোন্ধটোৰ কাৰণে মান ধনিয়া দিছোঁ। আৰু এইফালে কচু ৰেডি। আৰু এয়া ভাতৰ লগত খাবলৈ পৰা হৈ গ'ল। আৰু কচুৰখিনিৰ পৰা যে এটা গোন্ধ ওলাইছিল, উফ কি ক'ম আপোনালোকক। আৰু কচুৰখিনিৰ ওপৰত অকণমান নেমু চেপি দিছোঁ, তেতিয়া আৰু বেছি ধুনীয়া হয়। ধুনীয়াকৈ গৰম গৰম ভাত লৈ লৈছোঁ। আৰু এইফালে কচু আৰু ছজনাও আছে। সদায় খাম দেই, মই সেনেকৈ সদায় খাম। অকণমান নেমু চেপি ল'ব লাগে। আৰু এইফালে ছজনা, কচু থাকিলে এইবিলাক নালাগে একো। তেনেকৈ মই ভাতকেইটা খাই লওঁ। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। বাই।